একবিংশ শতিকাৰ সকলো বস্তু সহজ হৈ পৰিছে। পৰৱৰ্তী প্ৰদৰ্শনীৰ টিকট হওক বা যিকোনো ঘটনাৰ খবৰেই হওক, বিজ্ঞানৰ যুগত তৎক্ষণাত আপুনি জানিব পাৰে। ঘৰতে বহিয়ে আপুনি সকলো তথ্য পাব পাৰে। অৱশ্যে সহজতে সকলো খবৰ লাভ কৰা মাধ্যমবোৰৰ পৰা কিছুমান ভয়ংকৰ বস্তু আহে যিবোৰ আমি অজানিতে গ্ৰহণ কৰি আছো। তাৰ ভিতৰত অন্যতম ৰেডিয়েশ্যন বা বিকিৰণ। পূৰ্বে এই ৰেডিয়েশ্যনৰ সম্পৰ্কে আমাৰ ধাৰণা নাছিল, কিন্তু কেনেকৈ আমি জানিব পাৰিলো যে নীলা পোহৰে আমাৰ চকুৰ ক্ষতি কৰিব পাৰে আৰু আমাৰ ৰেটিনা দুৰ্বল কৰিব পাৰে। কিন্তু ই আমাৰ ছালৰ কিমান ক্ষতি কৰিব পাৰে কল্পনা কৰক। ই সঁচাকৈ ভয়াৱহ হ'ব পাৰে। আপুনি এই মুহূৰ্তত ব্যৱহাৰ কৰি থকা মোবাইল ফোন বা আপুনি এই প্ৰবন্ধটো পঢ়ি থকা লেপটপটো, এই সকলোবোৰ বস্তুৰে এটা বস্তু থাকে যাক এণ্টেনা বুলি কোৱা হয়। ছিগনেল টাৱাৰৰ সৈতে সংযোগ স্থাপন কৰিবলৈ এণ্টেনাবোৰ ব্যৱহাৰ কৰা হয়। সংযোগ এক প্ৰকাৰৰ হিচাপে এই এণ্টেনাবোৰে বিকিৰণ বা ৰেডিয়েশ্যন নিৰ্গত কৰে, যি ৰেডিয়েশ্যনে এক নিৰ্দিষ্ট সময় ধৰি গ্ৰহণ কৰাৰ ফলত আমাৰ ছালৰ ক্ষতিগ্ৰস্ত হয়। এক আগশাৰীৰ স্কিন কেয়াৰ ব্ৰেণ্ডৰ সহ-প্ৰতিষ্ঠাপক নম্ৰতা বাজাজে আমাক ৰেডিয়েশ্যনৰ ফলত আমাৰ ছালৰ ক্ষতি আৰু ইয়াক কেনেদৰে সুৰক্ষিত কৰিব লাগে তাৰ বিষয়ে জনাত সহায় কৰিছে। অকাল বাৰ্ধক্য। আমি বৰ্তমান ইলেক্ট্ৰনিক সঁজুলি ব্যৱহাৰ বেছিকৈ কৰাৰ ফলত আমাৰ ছালৰ পৰিৱৰ্তন বিপৰীত দিশে আগবাঢ়িছে। বিভিন্ন সঁজুলি বা সূৰ্যৰ পৰা নিৰ্গত ৰেডিয়েশ্যনে আমাৰ ছালত টেনিং ব্লেডৰ সৃষ্টি কৰে। অতি বেঙুনীয়া ৰশ্মিৰ অত্যাধিক সংস্পৰ্শলৈ আহিলে ই ছালৰ ভিতৰৰ কোষবোৰক ক্ষতি কৰে। সেয়েহে ৰেডিয়েশ্যনে আমাক অকাল বাৰ্ধক্য আৰু ছালত কিছুমান পাৰ্শ্বক্ৰিয়া দেখুৱায়। ব্ৰেকআউট। যেতিয়া আমাৰ ছালে আমাৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে মিলিব নোৱাৰে, ই বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া কৰে। তেনে পৰিৱেশৰ কাৰণে দেখা দিয়া সাধাৰণ সমস্যাবোৰৰ ভিতৰত অন্যতম ব্ৰেকআউট। ছালে ইয়াৰ সুৰক্ষাৰ বাবে থকা উপাদানবোৰ হেৰুৱায় বা অধিক সংবেদনশীল হৈ পৰে, যি অৱশেষত ব্ৰেকআউট ৰূপত দেখা দিয়ে। ছালৰ ৰং পৰিৱৰ্তন। সকলো ইলেক্ট্ৰনিক সঁজুলিৰে এটা মিল আছে, সেয়া হৈছে ইয়াৰ পৰা নিৰ্গত ক্ষতিকাৰক ৰেডিয়েশ্যনৰ ছালৰ ওপৰত প্ৰভাৱ। ছালৰ ক্ষতি আজিকালি এক গুৰুত্বপূৰ্ণ ঘটনা। ছালত ৰেডিয়েশ্যনৰ প্ৰৱেশ কৰাৰ ফলত খজুৱতি হয় আৰু ছাল শুকাই যোৱাৰ ফলত ৰঙা বা ক'লা হৈ ছাল ৰং সলনি কৰে। ছালৰ পিগমেণ্টেশ্যন। ৰেডিয়েশ্যন আৰু নীলা লাইটৰ ফলত হোৱা ছালৰ সকলো ক্ষতি যদি বিবেচনা কৰা হয়, ছালৰ পিগমেণ্টেশ্যন হৈ আটাইতকৈ বেয়া আৰু সম্ভৱ আটাইতকৈ বিৰক্তিকৰ ছালৰ পৰিস্থিতি। আমি ইয়াক যিমানেই এৰাই চলিব নিবিচাৰো কিয়, কিন্তু নোৱাৰো। ছালৰ পিগমেণ্টেশ্যন হৈ এনে এক স্থিতি যেতিয়া ছালৰ বিভিন্ন অংশত ক'লা দাগ পৰে। ছালৰ সংবেদনশীলতা। বয়স হোৱাৰ লগে লগে ছালৰ সংবেদনশীলতা হৈ এক আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক যিয়ে আমাৰ ছালক পোনপটীয়াকৈ প্ৰভাৱিত কৰে আৰু স্থায়ী ক্ষতি কৰে, যাৰ ফলত সহজে ৰঙা পৰা বা আমাৰ ছালবোৰ শুকান হৈ পৰে। ছালৰ সংবেদনশীলতাই আমাৰ ছালৰ শক্তি দুৰ্বল কৰে। কিয়নো ছাল যিমানেই সংবেদনশীল হয়, ছাল বায়ুৰ ক্ষতিকাৰক কণাবোৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা হ্ৰাস কৰে। তেতিয়াই ৰেডিয়েশ্যন ছালত প্ৰৱেশ কৰি ইয়াক দুৰ্বল কৰি পেলায় আৰু আপুনি একো সহ্য কৰিব নোৱাৰা হয়। ক'লা দাগ। কল্পনা কৰক গোটেই মুখখন নিখুঁত আৰু চকুৰ চাৰিওফালে আছে ঘূৰণীয়া ক'লা দাগ। যদি আপুনি আমাক সোধে ছালৰ এনে ক্ষতিৰ ওপৰত কিবা কৰিব পাৰি নেকি, যিমানেই ভাল ছাল নহওক কিয়, এনে ডাঠ ক'লা দাগেই ঠিক কৰিব নোৱাৰি। নম্ৰতাই আমাৰ ছালৰ ৰেডিয়েশ্যনৰ পৰা সুৰক্ষিত কৰাৰ বাবে পৰামৰ্শ দিছে। আপুনি বাহিৰলৈ ওলাই আহি সতেজ বতাহ লওক, যাতে আপোনাৰ ছালখনে ৰেডিয়েশ্যনতকৈ বেছি সতেজ বতাহ পায়। অত্যাধিক পানী খোৱাৰ বাহিৰে বেলেগ বিকল্প নাই। আপুনি যিমান পাৰে পানী সেৱন কৰক। যিমান পানী খাব আপোনাৰ ছাল সিমান উজ্জ্বল হ'ব। সেয়েহে পানী খাওক আৰু ৰেডিয়েশ্যনৰ পৰা নিজকে ৰক্ষা কৰক।
নিয়মীয়াকৈ আপোনাৰ মুখ ধুব আৰু আপোনাৰ চকু দুটাও ভালদৰে ধুব। মন কৰিব যাতে ক্ষতিকাৰক ৰেডিয়েশ্যনৰ অলপো অংশ আপোনাৰ ছালত নাথাকে। সকলো ধৰণৰ ৰেডিয়েশ্যনৰ পৰা আপোনাৰ ছালখনক সুৰক্ষা দিবলৈ দৈনিক ৰেডিয়েশ্যন সুৰক্ষা ফেচ ক্ৰীম ব্যৱহাৰ কৰক। ইলেক্ট্ৰনিক সঁজুলিবোৰ কম সময় ব্যৱহাৰ কৰক আৰু শোৱাৰ সময়ত আপুনি ফোন ব্যৱহাৰ নকৰিব। ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।